হাই মই কংকনাই মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া গৈ আছোঁ ৰাসলৈ, মানে ৰাসলৈ গৈ আছোঁ, কিন্তু কোন জেগাত গৈছোঁ সেইখিনি আপুনি গৈ পিনে তাতে গম পাব, আৰু কাৰ কাৰ লগত গৈ আছোঁ সেইটোও গম পাব। তো বলক ভিডিঅ'টো আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। বলক এতিয়া গাড়ীত বহি আছোঁ। কোন কোন আছে চবকে দেখাই দিছোঁ। মিনাল আন্ধাৰত দেখা পোৱা নাই, এয়া মিনাল, আৰু বেক কেমেৰা কৰি দেখাই দি আছোঁ বাকী কেইটা। ৰ'ব, মাজু, এয়া মিনাল, সৰু, এয়া দাসদা আগত বহি আছে, দাসদা, আৰু এইটো এটা ভাইটিয়া, তাৰ মুখখন দেখাই নাই, পিছত দেখাই দি আছোঁ। ই গাড়ী চলাই লওক। দেউতা কেনে ফিলিং? হা আপুনি ইমান ঘুমটি মাৰি আছে কিয়া? হা আৰু মাই ক'ত হাই নাই দেখোন একবাৰো। এই আমাৰ মাজুই তামাম আহিছি, চাওক তামাম আহিছি। বলক যাই লওঁ, বলক বলক। আমি গাইছ আহি আদাবাৰী পাই গ'লো। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, ধামাল ব্লগ হ'ব। তাত দলং পাই গ'লো গাইছ, চাওক। গাড়ীৰ ভিতৰৰ পৰা প্ৰব্লেম হৈ দেখুৱাবলৈ। নলবাৰী ৰাস মহোৎসৱলৈ সকলোকে আদৰণি জনালোঁ। আপোনালোকে গম পালে ইতিমধ্যে ভিডিঅ'টো চাই পিনে। চাওক এইটো মন্দিৰ এনেদৰে সজাই থোৱা হৈছে। এতিয়া মই গৈ আছোঁ আগলৈ, আকৌ লগ পাই। ইয়াত চাওক, মিলাবলৈ লিখা আছে এনেদৰে। ইয়াৰ পৰা যাব লাগিব, এইপিনে সোমাই গৈ আছোঁ। বহুত মানুহৰ ভিৰ হৈছে ইয়াতে। মই ইয়াতে হেৰাই গৈছোঁ। মই মোৰ ফেমিলি মেম্বাৰ্ছ কাকো ইয়াতে লগ পোৱা নাই। এতিয়া চাগে মই য'ত মানে এনাউন্স কৰে তাতে যাব লাগিব, আৰু সকলোকে মানে মই লগ কৰিব লাগিব। তো বলক আমি সকলোকে তাতে গৈ পিনে লগ পাই আছোঁ। কি ইয়াত দেখা পাইছে মানে গোবৰ্ধন ধাৰণ হয় ইয়াতে। মানে এয়া আপোনালোকৰ দেখা পাইছে, এইবিলাক কিতাপৰ দোকান হয়। এইবিলাক ইয়াতে কিতাপৰো এনেদৰে দোকান পাতিছে। এখন শৰ্মা প্ৰকাশন। বলক আৰু আপুনি আগুৱাই যাওক, চাই লওক ক'ত কি দেখা পাওঁ। এনে তলৰ দোকান আছে, চাওক না। ये देखिए गाइस कितना खूबसूरत दुकान है, वाओ। ये देखो, এয়া চাওক। এবাৰ ভিতৰলৈকে সোমাই যাওক, কি দেখুৱাইছে ভিতৰত চাই। ये भारत का मैप है, देखो ये भारत का मैप बना दिया है इन लोगों ने। देखिए कितना अच्छी तरह से बनाया है। माता जी वहाँ पर देखो, ये देखो अच्छी तरह से सजाया गया है। লগতে আৰু অসমীয়া লেখকৰ ইয়াতে বাণীও পোৱা যাব। এওঁলোকে এনেদৰে লিখিছে, চাওক এইবিলাক জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লিখিছে। এইটো লিখিছে আমাৰ কমলাকান্ত ভট্টাচাৰ্য, এখেত কৰিব লাগিব। এইটো লিখিছে ডক্টৰ লক্ষ্মীনাথ বেজবৰুৱা, লিখিছে শংকৰদেৱ, এইটো ডক্টৰ অম্বিকাগিৰি ৰায়চৌধুৰী, আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা এইটো এটা কবিতা। প্ৰাচীন ভাৰতৰ ৰজাবিলাকৰ নাম লিখা আছে এইবিলাক। কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত ব্যৱহাৰ হোৱা ৰাজমোহৰ হয় এইবিলাক। এনেকে মোহৰ লগোৱা হৈছিলে।
এনেদৰে ইয়াতে সৃষ্টিৰ আদ্য প্ৰান্ত বংশাৱলী এইবিলাক লিখা আছে ইয়াতে এইবিলাক লিখা আছে চাই লওক ভালকে ঠিক আছে পাৰ্চী ভাৰতীয় কলাগণ এইবিলাক লিখা আছে ইয়াতে বহুত মানুহ হৈছে অলৰেডি ইয়াতে বহুত মানুহ হৈছে তো এতিয়া বাহিৰলৈ ওলাই যাবলৈ মানে পাৰা নাই তো অলপ চলপ দেখুৱাই দিবলৈ ট্ৰাই কৰিছোঁ আৰু এয়া আপোনাৰ শ্ৰীমন্ত শংকৰদেৱৰ নৌকা মানে চিত্ৰ তেওঁ যেতিয়া এনেকৈ গৈ আছিলে সেইটো ইয়াতে এনেকৈ সজাই থৈছে এয়া আপোনালোকে দেখিছে জ্ঞান প্ৰাচীন ভাৰতৰ শিক্ষা গুৰুকুল শিক্ষা ব্যৱস্থা এইবিলাক মানে আগতে এইবিলাক এনেদৰে শিক্ষা শিকাইছিলে আৰু এজন গুৰুৱে শিকাইছিলে এনেদৰে এইবিলাক জ্ঞান হয় বেদ জ্ঞান হয় এইটো নলবাৰী অঞ্চলৰ সংস্কৃত চৰ্চাৰ মানে এইবিলাক পণ্ডিতবিলাকে ইয়াতে এইবিলাক সংস্কৃতত লিখিছে কিবা কিবি এইবিলাক এনেদৰে আমাৰ দীঘলী পুখুৰীখনো ইয়াতে এনেদৰে সজাই থোৱা হৈছে ধুনীয়াকে ইয়াতে দীঘলী পুখুৰীটো থোৱাৰ মেইন কাৰণ হৈছে এইটো ভগদত্তৰ জীয়ৰী ভানুমতীক বিয়া কৰাবলৈ আহিছিল হস্তিনাপুৰৰ ৰজা দুৰ্যোধন এই ৰাজকন্যা ভানুমতীৰ বিবাহ উপলক্ষে গুৱাহাটীৰ দীঘলী পুখুৰীটো খন্দোৱা হৈছিল ডেটছ ইট এইকাৰণে এইটো সজোৱা হৈছে ইয়াতে এইবিলাক দিয়া আছে বাৰু এইবিলাক এনেদৰে এইবিলাক এনেকৈ আলোক চিত্ৰ কৰি সজাই থোৱা দেখক ইয়াতে যাদু দেখুৱাই আছে দেখা পাইছে আপোনালোকে ইয়াতে যাদু দেখুওৱা হৈছে এনেদৰে ইয়াতে চাৰ্কাছো দেখাই থকা হৈছে মানুহটো যে এনিটাইম মানে পাগলৰ নিচিনা মোৰ পিছে পিছে ঘূৰি আছিলে প্লাছ আৰু কিবা কিবি মানে কমেণ্ট দি আছিলে এইটো কাৰণে আৰু ভাল নালাগিল এইটো কাৰণে আৰু সুধিলে কি হ'ল ঠিক কৈছে মই পাগলে মই এনেকৈ মানুহ জোকাই ফুৰোঁ একদম ভাল নালাগিল और अभी तो रुको क्लाइमैक्स अभी बाकी है আপোনাৰ প্ৰব্লেমটো কি হৈছে কওকচোন একো কোৱা নাই আমি আপুনি পাগল নেকি ব্ৰেইনত নেকি আপোনাৰ পাগল ন আপুনি এজন মানুহ বোলে পাগল I am পাগল আচ্ছা গুড আপোনালোকক লাষ্ট ফিনিচিংখিনি মই আপোনালোকক দেখুৱাই দিম তেতিয়ালৈকে বলক বহুত মানুহ হৈছে অলৰেডি মই বহুতকে লগ পালোঁ মোৰ লগৰ ফ্ৰেণ্ডছ বহুত আহিছিল ইয়াতে एवरो लगभग फ्रेंड्स ऐसे बहुत ऐसे जम्मू के जो मेरे फ्रेंड्स हैं मेरे सब्सक्राइबर्स हैं उसको कैसा लगा वो लोग भी वीडियो मेरे देख रही है तो प्लीज़ लाइक कर दीजिए और शेयर कर दीजिए ज़्यादा से ज़्यादा और आप लोगों को कैसा लगा मतलब आप लोगों के लिए मैं ये हिंदी में बात कर रही हूँ क्योंकि मुझे पता है आप लोगों को पता नहीं चलती है इसलिए मैंने स्टोरी में हिंदी में बात कर दिया तो कैसा लगा आप लोग भी मुझे बताइएगा तो स्पेशली जम्मू के लिए मैंने ये हिंदी में बात किया है ठीक है रेडी हो गलो কেনে লাগিল ৰাসত আহি ভালে লাগিল আজি 4 বছৰমান আহিলো নলবাৰী ৰাসত কিন্তু এইবাৰ নিচিনা ডাঙৰ ৰাস নাই আৰু এইবাৰ বেছি ডাঙৰ হৈছে মানে বহুত দিন লকডাউনত মূৰত হৈছে না এইকাৰণে ভাল লাগিছে যে মেলাখন বেলেগত হৈছে বা ৰাস পূজা মেইন পূজা সেইটো বেলেগত হৈছে ভাল লাগিছে মানুহৰ কাম চাম নাই হোৱা নাই আৰু ভাল লাগিছে দেখা নাপায় তো আমি এতিয়া যাব ওলালো আৰু এইখন গাড়ী আমি লৈ আনিছিলোঁ ভাড়া কৰি পিনে লৈ আনিছিলোঁ এইখন এতিয়া যাম তো মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ বুলি ভাবিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব প্লিজ তো আজিলৈ ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰোঁ